আসসালামাইকুম রহমতুল্লাহি বাৰকাতু কি খবৰ বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোক নিশ্চয় ভালে আছে আৰু আশা কৰোঁ মই এতিয়া আহি উপস্থিত হৈছোঁ হাজী আব্দুল মজিদ হাউচত মোৰ নানাৰ ঘৰত আকৌ আহি উপস্থিত হৈছোঁ কিয়নো যি মহানুভৱতা তেওঁলোকে দেখুৱাই আছে কেইদিনৰ পৰা বানপীড়িত লোকসকলক যি অহকাৰ হৈ পৰিছে তেওঁলোকক খাদ্য সামগ্ৰী যি বিতৰণ কৰি আছে বহুত সকলো মানুহে সহায় কৰি আছে কিন্তু তেওঁলোকৰ সহায়টো অকণমান ব্যতিক্ৰমী তেওঁলোকে নিজে ঘৰত ভাত বনাই চব্জি বনাই মানুহক বিতৰণ কৰি আছে আৰু যিবিলাক লাগতিয়াল বস্তু সেই লাগতিয়াল বস্তুখিনি তেওঁলোকে সদায় মানুহক হাতত তুলি ধৰি আছে আৰু মই এতিয়া ভিতৰলৈ প্ৰৱেশ কৰি আপোনালোকক নিশ্চয় দেখুৱাম যে তেওঁলোকে কি কি খাদ্য সামগ্ৰী বিতৰণ কৰিছে মই এতিয়া তেওঁলোকৰ ঘৰতে সোমাইছোঁ আপোনালোকক নিশ্চয় সকলোৱে দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব ইমান হে বন্ধু বান্ধৱীসকল এতিয়া মই ফাইনেলি আহি সোমাই গৈছোঁ ভিতৰতে চাওক আপোনালোকে এতিয়া পেকিং চলি আছে মোৰ মা হাসনাবাই পেকিং কৰি আছে আৰু ইয়াৰ লগে লগে নানিও বহি আছে এই বছ আপোনালোকে দেখিছে পটক কৰি চেয়াৰত বহি আছে আৰু চিৰা আধা লিটাৰকৈ গাখীৰ চাবোন মহৰ কাৰণে কেণ্ডেল আৰু কমফৰ্ট গুড় ব্ৰেড পানী সকলো লাগতিয়াল বস্তু যিখিনি মানে বস্তু লাগে আৰু নাস্তা কৰোঁতে সেইবিলাক আৰু লৈছে যিমান পাৰিছে আৰু কালিৰ পৰা দি আছে প্ৰায় 5,000 মানুহক দিছে আজি এসপ্তাহৰ পৰা দিছে মই কালিও গৈছিলোঁ তেখেতসকলৰ লগত ইমান ধুনীয়াকৈ দিছে যিবিলাক ঠাইত এতিয়ালৈকে মানুহ গৈ পোৱাই নাই সেইবিলাক ঠাইত গৈ পেলাই আমি বিতৰণ কৰি আছোঁ তেওঁলোকৰ লগত এটা টীম আজি নানি গৈছে ফেমিলি মেম্বাৰ্ছ মহিলাসকল সকলো গৈছোঁ গৈ পেলাই এইটো বিতৰণ কৰি আছে বহুত ধুনীয়া পদে মানে এতিয়া আৰু নানাৰ ঘৰত খানি ৰেডি হৈ গ'ল মোৰ কাৰণে মই অকলে বহি খাম তেওঁলোক সকলোৱে খোৱা বোৱা হৈ গ'ল কিয়নো মই অকণমান লেট কৰি আহিছোঁ সেইকাৰণে মাছ ভাজি মাংস কিবা কিবি বনাই দিছে আৰু পটাপট খাম আৰু অলপ চলপ খাই পেলাই সোনকালে যাব লাগে কিয় মানুহসকলক সহায় কৰিব লাগে আমি গৈ পেলাই মানুহ এতিয়াও বহুত মানুহে খাদ্য সামগ্ৰী পোৱা নাই হাতৰ ফালে চাই আছোঁ কোন আহি আছে আমাৰ কাৰণে কি এতিয়া আমি খাম আৰু ওলাই যাম পটাপট আৰু আমি 5খন গাড়ী লৈ আহিছোঁ এই স্কৰপিঅ'খনত কোন বহি আছে জানেনে নানি যিজন মহিলাই বিতৰণ কৰি আছে খাদ্যখিনি ইমান দিনৰ পৰা এতিয়া মই ৰেলগেটত আহি আবদ্ধ হৈছোঁ গেট পেলাই দিছে আৰু আপোনালোকে যিফালে চাব পানী আৰু পানী সাগৰময় পৰিৱেশ এতিয়াও পানী কম হোৱা নাই এতিয়াও বহুত বেছি পানী আবদ্ধ হৈ আছে পানী যাবলৈ ৰাস্তাই পোৱা নাই হাই বন্ধুসকল এতিয়া আমি আহি ফাইনেল পালোঁ হোজাই জিলাৰ ৰায়খাটা অঞ্চলত যিটো অঞ্চলত নেকি বেছি বানতাণ্ডৱ চলাইছিল আৰু বেছি মানুহক ক্ষতিগ্ৰস্ত কৰিছিল এইটো ভিতৰুৱা অঞ্চলত কোনোবা মানুহ নাহে কোনোবা মানুহে আহি এনেকুৱা সাহায্য বিতৰণ নকৰে কিয় ইমান ভিতৰুৱা অঞ্চল ৰাস্তা ঘাটৰ অৱস্থা ইমান বেয়া ৰ'ব ইমান ইয়াতে শেষ হোৱা নাই ৰাস্তা ঘাটৰ কি ভয়ানক পৰিস্থিতি কি ভয়ানক অৱস্থা মই সকলো দৃশ্য আপোনালোকক দেখুৱাই আছোঁ ইয়াত চাওক মানুহৰ বীৰ হেতা ওপৰ লাগিছে ইয়াত হিন্দু মুছলমান ডিমা হাছাও সকলো জাতি জনগোষ্ঠীৰ মানুহে একেলগে বসবাস কৰে একেলগে শৃংখলা বজাই ৰাখে ইয়াত হিন্দু মুছলমান কোনো ভেদ নাই সকলো মানুহ আহিছে এয়া হৈছে মহানুভৱতা যিজন মহান ব্যক্তি কে ফেশ্বনৰ স্বত্বাধিকাৰী আব্দুল মজিদ ডাঙৰীয়াৰ এয়া মহানুভৱতা এয়া সঁচাকৈ শলাগ ল'বলগীয়া কিয়নো মোৰ মনত বেদ বাও নাই অ' আল্লাহ এই গীতটো গাইছিল কোনে জানেনে আপোনালোকে আজান ফকীৰ ডাঙৰীয়াই গাইছিল আৰু সেই গীতটো আজি মোৰ মনত পৰিছে এজন ব্যক্তিৰ মহানুভৱতা দেখি হিন্দু মুছলমান জাতি ধৰ্ম ভাষা একো নাই ইয়াতে ডিমা হাছাও মুছলমান সকলো জাতি জনগোষ্ঠী একেলগে বসবাস কৰে আৰু সেই সকলো মানুহৰ কাষত আজি আমি থিয় দিছোঁ হোজাই আব্দুল মজিদ ডাঙৰীয়া যিজন মহান ব্যক্তি তেওঁ বিদেশত থাকে সদূৰ ডুবাইত থাকে সেই ব্যক্তিজন আজি 3-4 বছৰৰ পৰা লকডাউনত আহিব পৰা নাই আহিব পৰা নোৱাৰাত তেওঁ এতিয়া এটা সুযোগ পাইছে যে দুখীয়াক সহায় কৰিবলৈ ইমান দিন সুযোগ পোৱা নাছিলে দুখীয়াক সহায় কৰিবৰ কাৰণে আজি তেওঁ দুখীয়াক সহায় কৰিবলৈ এটা সুযোগ পাইছে আজি প্ৰায় 6 মাহৰ পৰা তেওঁ ঘৰতে আছে তেওঁ নিজৰ বাসগৃহ হোজাইতে আহিছিলে আহি পেলাই তেওঁ দুবাৰকৈ পানী পাইছে বানপানীয়ে যিবিলাক মানুহ জুৰুলা কৰি পেলাইছিল সেই সকল মানুহৰ ওচৰত আজি তেওঁ আহি থিয় দিছে কিন্তু তেওঁ কিবা কামত ব্যস্ত থকাৰ কাৰণে তেওঁ আহিব পৰা নাই তেওঁৰ যিজন সহধৰ্মিনী মোৰ নানী আৰু তেওঁৰ ভণ্টি এজনী মোৰ ভা তেখেতলোক সকলো আহি এইবিলাক মানুহক খাদ্য সামগ্ৰী নিজ হাতেৰে বিলাই দিছে কিন্তু এনেকুৱা পদক্ষেপ মই মোৰ লাইফত দেখা নাই মতা মানুহ আহিব নোৱাৰিলে কিন্তু ঘৰৰ ফেমিলিৰ মহিলা মানুহ আহি বিলাই দিছে সকলো দৃশ্য মই আপোনালোক দেখুৱাই পাইছে ন চিৰা পাইছোঁ তাৰপিছত আমুল পাইছোঁ তাৰপিছত কি আছে
আপোনালোক কি ডিমা হাছাও হয় ন এখন কোনখন জেগা হয় মাহী ৰায়কাৰা চন্দনপুৰ আপোনাৰ চবে পাইছোতো ন আমাৰ মানে হেৰি মুছলিম হিন্দু একো ভেদাভেদ নাই আমি চবে পাব লাগে মানুহ আমি চব মানুহ সেইকাৰণে হয় 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 চবে পানীৰ মাজত আছোঁ ইয়াত কিমানখিনি পানী হৈছে ইয়াতে এই মেইন ৰাস্তাত আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে চবে পাইছে তেওঁসকলে ইমান আনন্দত উৎফুল্লিত হৈছে যে অলপ চিৰা চেনি মহাৰ কেণ্ডেল দুধ সকলো পাই এইখিনি মাহী কৈছে বহুত আনন্দিত হৈছে আৰু আগতে আমি এনেকুৱা সদায় দুখীয়াক সহায় কৰি যাম বুলি আমি আশা কৰিছোঁ মাহীসকল কি কয় আপোনালোক দুয়োজন বাই ককাই নেকি হে বয়স কিমান হৈছে এতিয়া 79 52 চাওক আপোনালোকে দুয়োজন এতিয়া বাইক ককাই এজন 79 আৰু এজন 52 আৰু ইয়াত চাওক লাহে লাহে আৰু এখন গাড়ী আহি পাইছে এতিয়া মালখিনি নমোৱা হ'ব আৰু লাহে লাহে বিতৰণ কৰি দিয়া হ'ব ইয়াৰ মালখিনি নামোৱাই আছে আৰু চাওক মানুহে মানুহৰ বাবে যদি অকণো নাভাবে ভাবিব নোকোনেও সমনীয়াই এই কথাষাৰ কৈছিল ভূপেন হাজৰিকাদেৱে আৰু এয়া চাওক মানুহে অলপ খাদ্য সামগ্ৰী লৈ যাবৰ কাৰণে কেনেকুৱা ভিৰ হেতাব লাগিছে ইয়াত মুছলমান হিন্দু সকলো জাতি জনগোষ্ঠীৰ মানুহ আছে সেইসকল মানুহক আজি হাজী আব্দুল মজিদ পৰিয়ালৰ পৰা খাদ্য সামগ্ৰী বিতৰণ কৰি দিয়া হৈছে সঁচাকৈ শলাগ ল'বলগীয়া আৰু হাজী আব্দুল মজিদ পৰিয়ালৰ নিচিনা আপোনালোকো ওলাই আহক আৰু যদি আপোনালোকৰ এইটো ভিডিঅ' চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব আৰু ভাল পালে ইয়াৰ লগে লগে আৰু এটা বেয়া লগা দৃশ্য আপোনালোকক দেখুৱাই গৈছোঁ চাওক এটা ৰাস্তাৰ ওপৰত এখন দলঙৰ ওপৰত মানুহে যেনে তেনে গৰু ছাগলী কণ ল'ৰা ছোৱালী লৈ পৰিয়াল পোহপাল দি আছে ইয়াতো আমি খাদ্য সামগ্ৰী দি থৈ গৈছোঁ আৰু এই চাওক এতিয়াও বানপানী কমা নাই আপোনালোকে দেখিছে মই গাড়ীৰ পৰা ভিডিঅ'টো কৰিছোঁ ভিডিঅ'টো অকণমান খেলি মেলি হৈছে আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে আৰু চাওক আমি কেনেকুৱা আল্লাই আমাক সুখীক ৰাখিছে আমি এনেকুৱা মানুহক সদায় আহিব লাগে সহায় কৰিব লাগে আৰু ইয়াৰ লগে লগে ৰাস্তা পানী যোৱাৰ পিছত ৰাস্তাৰ অৱস্থা কেনেকুৱা মই আপোনালোক দেখুৱাইছোঁ যে মাহীৰ পৰা আপোনালোক একদম চাওক ৰাস্তাটোৰ অৱস্থা মাহী কিমানখিনি হৈছিল পানী ইয়াতে ইমানলৈকে হৈছে ইমানলৈকে হৈছে মানে চব ঘৰৰ সোমাইছে পানী আৰু একদম মানে ৰাস্তাটো অৱস্থা নাই কিমান দিন লাগিব ৰাস্তাটো ঠিক কৰোঁতে চৰকাৰক ক'ব নেকি জলদি ৰাস্তাটো বনাই দিবৰ কাৰণে হয় হয় আপোনালোক ডিমা হাছাও মানুহ ন ইয়াৰ লগে লগে আমাৰ বিতৰণ শেষ এতিয়া আমি নানাৰ ঘৰত সোমাইছোঁ একাপ চাহ খাম ক'লে নাতি চাহ খাই যাব আৰু আমি সোমাইছোঁ দাদা নানা কেমেৰাৰ আগত নাহে অকণমান লাজ পায় আৰু তেওঁ সুদূৰ ডুবাইতে থাকে কেইদিনৰ কাৰণে ঘৰতে আহিছিল অলপ সুযোগ পাইছে মানুহক সহায় কৰিবৰ কাৰণে সহায় কৰিলে আৰু এতিয়া আমি ঘৰলৈ যাম আৰু দীঘলীয়া কৰোঁ নকৰোঁ ভিডিঅ'খিনি আপোনালোকে চাওঁতে আমনি আহি যাব যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্টত জনাব কেনেকুৱা লাগিছে আৰু যদি কিবা ভুলপ্ৰান্তি হয় আপোনালোকে মোৰ সৰু মানুহ সৰু চেনেল আপোনালোকে নিজ বুলি ক্ষমা কৰিব